কৃষ্ণ আপোনালোকৰ সকলোকে অতি মংগলকাৰী ৰথযাত্ৰা মহা মহোৎসৱৰ হিয়াভৰা ওলগ জনালোঁ। ভক্তিৰসামৃত সিন্ধু নামৰ গ্ৰন্থত শ্ৰীল ৰূপ গোস্বামীয়ে বৰ্ণনা কৰি কয় যে এয়া হৈছে এক অতি আৱশ্যকীয় সিদ্ধান্ত যে যি উৎসৱৰ বিষয়ে আমাৰ আচাৰ্যসকলে আমাক কৈ থৈ গৈছে আমি বিধি অনুসৰি সেয়া খুব সুন্দৰকৈ পালন কৰা উচিত। তেতিয়া কোনো ব্যক্তিয়ে প্ৰশ্ন কৰিব পাৰে যে আমি এই উৎসৱবোৰ কিয় পালন কৰোঁ? কিয় এই উৎসৱবোৰ আমি পালন কৰিব লাগেনো? ইয়াৰ উত্তৰ হৈছে এয়ে যে সকলোৰে মাজত একতা, প্ৰেম, ভ্ৰাতৃত্ববোধ তথা শান্তি বজাই ৰাখিবলৈ আৰু বিশেষকৈ নিজৰ এই ইচ্ছাক, এই মহান উদ্দেশ্যক প্ৰাধান্যতা দিবৰ বাবে যে আমি যাতে ভগৱানক প্ৰেম নিবেদন কৰিব পাৰোঁ আৰু যাতে তেওঁৰ সেৱা কৰিব পাৰোঁ। আৰু এই উৎসৱ কিদৰে পালন কৰা উচিত? তাৰ বাবে আচাৰ্যসকলে কয় যে এনেইতো বিভিন্ন উৎসৱৰ কিছুমান বিশেষ বিধি থাকে, কিন্তু সকলো উৎসৱৰ যি মূল পৰিচয় সেয়া হৈছে বিভিন্ন কাহিনী বা কথা অথবা সেই উৎসৱৰ সৈতে জড়িত থকা লীলাৰ কথাৰ শ্ৰৱণ তথা কীৰ্তন আৰু তেওঁক অৰ্পণ কৰা বিবিধ ব্যঞ্জনৰ সুস্বাদু ভোজন গ্ৰহণ কৰা। আৰু সেয়া প্ৰত্যেকজন ব্যক্তিয়ে লাভ কৰিবলৈ ইচ্ছা কৰে। আৰু এয়াই হৈছে সেই শাশ্বত লীলা যি ভগৱানৰ পৰম ধামত সদায় অবিৰামভাৱে চলি থাকে, তেওঁৰ কথা, কীৰ্তন আৰু সুস্বাদু প্ৰসাদ। আৰু শ্ৰীকৃষ্ণ ভগৱানৰ এনে এক অত্যন্ত মধুৰ আৰু মনোহাৰী লীলা হৈছে ভগৱান শ্ৰী জগন্নাথৰ ৰথযাত্ৰা মহোৎসৱ। প্ৰতি বছৰে পালন কৰা ভগৱান শ্ৰী জগন্নাথৰ ৰথযাত্ৰা মহোৎসৱ অতি প্ৰাচীন কালৰ পৰাই চলি আহিছে। আৰু এই ৰথযাত্ৰাত জগন্নাথ পুৰীত প্ৰায় 10 পৰা 15 লাখ শ্ৰদ্ধালু ভক্তৰ সমাগম হয়। সেয়াও কিন্তু কাকো কোনো ধৰণৰ নিমন্ত্ৰণ নকৰাকৈ। আচৰিত নহয়নে বাৰু? যি কি নহওক, কিছু বছৰ পূৰ্বলৈকে জগন্নাথ ভগৱানৰ ৰথযাত্ৰা মহোৎসৱ অধিকাংশই উৰিষ্যা, পশ্চিমবংগ আৰু ইয়াৰ আশে-পাশে থকা ৰাজ্যৰ নিবাসীসকলেহে কেৱল পালন কৰিছিল। কিন্তু বৰ্তমান ইস্কনৰ সংস্থাপক আচাৰ্য শ্ৰীল ভক্তিবেদান্ত স্বামী প্ৰভুপাদৰ অসীম প্ৰয়াসৰ বাবে ই এক বিশ্বব্যাপী উৎসৱলৈ পৰিণত হৈ পৰিছে। সম্পূৰ্ণ ভৌগোলিক তথা সাংস্কৃতিক সীমা ভেদ কৰি ভগৱান জগন্নাথৰ ৰথযাত্ৰাই এই কথাকে দৰ্শায় যে আধ্যাত্মিক প্ৰেম আৰু ভক্তি কি। আৰু এই মহান উৎসৱৰ আৰম্ভণি হয় স্নান যাত্ৰাৰ পৰা, যেতিয়া ভগৱান জগন্নাথৰ প্ৰাকট্য হয়, অৰ্থাৎ যি দিনটোত তেওঁ সকলো ভক্তগণৰ মাজত এক ওখ বেদীত স্নান কৰে, অৰ্থাৎ তেওঁৰ অভিষেক কৰা হয়। তাৰ পিছত 15 দিন তেওঁ অনৱসৰত থাকে। অৱসৰ মানে হৈছে উচিত সময়। আৰু তাত যেতিয়া অনযোগ হয় তেতিয়া তাৰ অৰ্থ হৈ পৰে সেয়া উচিত সময় নহয় ভগৱানৰ দৰ্শনৰ বাবে। সেই অনৱসৰ সময়ত সেইজন ভগৱান যিজনে দিনটোৰ 20 ঘণ্টাই ভক্তগণক তেওঁৰ অসীম কৃপাময় দৰ্শন প্ৰদান কৰে, তেওঁ প্ৰায় 15 দিন পৰ্যন্ত অনৱসৰত কটায়, কাকো দৰ্শন নিদিয়ে। আৰু তেতিয়া ভক্তগণৰ বিৰহৰ ভাৱ বৃদ্ধি কৰি উৎকণ্ঠাৰ উৎকট কৰি ৰথযাত্ৰাৰ দিনা তেওঁৰ আগমন ঘটে। 15 দিনৰ পিছত সকলো ভক্তগণক দৰ্শন প্ৰদান কৰিবৰ নিমিত্তে নিজৰ 2 বাহু মেলি তথা সকলো ভক্তগণলৈ কৃপাপূৰ্ণ দৃষ্টি নিক্ষেপ কৰি হৰ্ষিত আনন্দ মনেৰে 2খন কাণলৈকে স্পৰ্শ কৰা এমুখ হাঁহিৰে সৈতে লাহে লাহে তেওঁ গমন কৰে। তথা ভগৱানৰ ডাঙৰ ডাঙৰ চকুৰ এটা তাৎপৰ্য আচাৰ্যসকলে এই বুলিও কয় যে আমি কৰা সকলো ভুল ভ্ৰান্তি বাদ দি আমি কৰা ক্ষুদ্ৰতকৈও ক্ষুদ্ৰতম কাম
ন্যূনতম সেৱাকো ভগৱানে খুব বিস্তৃত ৰূপত বিশাল ৰূপত চায়। সেইবাবে জগন্নাথ পুৰীত সমগ্ৰ ব্ৰহ্মাণ্ডৰ স্বামী আহাৰ মাহৰ দ্বিতীয়া তিথিত নিজৰ মুখ্য মন্দিৰ শ্ৰীমন্দিৰৰ পৰা ওলাই নিজৰ মাহী গুণ্ডিচাৰ ঘৰলৈ যাত্ৰা কৰে। যাৰ কথা হৈছে এনেধৰণৰ যে ইন্দ্ৰদ্যুম্ন মহাৰাজ যিজনে জগন্নাথ মন্দিৰ নিৰ্মাণ কৰিছিল, বিগ্ৰহৰ স্থাপনা কৰিছিল, তেওঁৰ সেৱাৰ দ্বাৰা ভগৱান অতি প্ৰসন্ন হৈ তেওঁক কিবা বৰ মাগিবলৈ ক'লে। তেতিয়া ৰজা কিন্তু মান্তি নহয় আৰু কয় যে আপোনাক প্ৰসন্ন কৰাটোৱে মোৰ একমাত্ৰ উদ্দেশ্য আছিল প্ৰভু। কিন্তু বাৰে বাৰে ভগৱানে কোৱা বাবে ৰজাই সন্মতি প্ৰকাশ কৰি কয় যে যদি আপোনাৰ ইচ্ছা আছে তেন্তে হে প্ৰভু মোক বৰ প্ৰদান কৰক, মোৰ যেন কোনো সন্তান নহয়। তেতিয়া ভগৱানে আশ্চৰ্য প্ৰকাশ কৰি কিয় বুলি সোধাত উত্তৰত ক'লে যে আপুনি আমাৰ ওপৰত দয়া কৰি দাৰু ব্ৰহ্মৰ ৰূপত প্ৰকট হৈছে, কিন্তু যদি মোৰ সন্তান হয় তেতিয়া সিহঁতে আপোনাক নিজৰ পৈতৃক সম্পত্তি বুলি গণ্য কৰিব পাৰে হয়তো, আৰু কোনে জানে দৰ্শনৰ বাবে আন প্ৰজাক আহিবলৈ দিব নে নিদিয়ে। আৰু মোৰ ইচ্ছা হৈছে এয়া যে আপুনি জগতৰ নাথ হৈ থাকে যেন, কেৱল আমাৰ নাথ নহয়। অৰ্থাৎ ইন্দ্ৰদ্যুম্ন মহাৰাজে ভগৱানৰ নামকৰণ কৰি পেলালে যে জগন্নাথ, জগতৰ নাথ। সেই সময়ত ৰজা ইন্দ্ৰদ্যুম্নৰ পত্নী গুণ্ডিচা মহাৰাণীও সেইখিনিতে উপস্থিত আছিল আৰু সন্তান নোহোৱা বৰদানৰ দ্বাৰা তেওঁ অলপ দুখী হৈ পৰিছিল। তেতিয়া ভগৱানে তেওঁক ক'লে যে হে মা গুণ্ডিচা, আপুনি দুখ নকৰিব, মই স্বয়ং বলভদ্ৰ আৰু সুভদ্ৰা আমি তিনিও ভাই ভনী আপোনাৰ সন্তান হ'ম। কৃপা কৰি আমাক আপোনাৰ সন্তানৰ ৰূপত স্বীকাৰ কৰক। আৰু তেতিয়া গুণ্ডিচা মহাৰাণীয়ে ক'লে যে যদি মোৰ নিজৰ পুত্ৰ হোৱা হ'লে আমাৰ শ্ৰাদ্ধ কৰিলেহেঁতেন, পিণ্ডদান কৰিলেহেঁতেন। তেতিয়া ভগৱানে ক'লে হে মা গুণ্ডিচা, মই বচন দিছোঁ যেতিয়ালৈকে এই পৃথিৱীত সূৰ্য আৰু চন্দ্ৰ থাকিব মই আপোনাৰ শ্ৰাদ্ধ কৰিম, পিণ্ডদানো কৰিম। আৰু এইদৰে জগন্নাথ ভগৱানৰ অনেক স্বৰূপৰ ভিতৰত এটা হৈছে প্ৰসিদ্ধ শ্ৰাদ্ধ বেশ। আৰু তাৰপিছত মহাৰাণীয়ে ক'লে যে নিজৰ পুত্ৰ হোৱা হ'লে যিমান ডাঙৰ হ'লেও আনকি বিদেশতে নাথাকক কিয়, কিন্তু তথাপিও বছৰত এবাৰ নিজৰ মাকক লগ কৰিবলৈতো আহিলহেঁতেন, ভাল বেয়া খবৰ ল'লেহেঁতেন, মোৰ হাতৰ ভোজন তৃপ্তিৰে গ্ৰহণ কৰিলেহেঁতেন। আপুনিতো ভগৱান, কেনেকৈ আহিব? আৰু গুণ্ডিচা মহাৰাণীৰ হৃদয়ত এটা খেদো আছিল। সেয়া আছিল যে যেতিয়া ভগৱানৰ বিগ্ৰহ বনাই থকা হৈছিল তেতিয়া সেই কাৰিকৰজনে কৈছিল যে মই 21 দিন পৰ্যন্ত নিৰাহাৰে কটাই কাৰ্য কৰিম, কিন্তু যদি মোৰ কাৰ্যত কোনো ধৰণৰ বাধা দিয়া হয় মই আধাতে এৰি গুচি যাম। এতিয়া 11 দিন পৰ্যন্ত সেই কোঠাৰ পৰা শব্দ শুনা গ'ল, কিন্তু 12 দিনৰ দিনাৰ পৰা শব্দ বন্ধ হৈ পৰিল। তেতিয়া চিন্তিত হৈ পৰা ৰাণীয়ে ভয় খাই ৰজাৰ আজ্ঞা মাগি দৰজাখন খোলাই দিলে। কিজানি ভিতৰত কিবা অঘটন ঘটিছে। তাতে বৃদ্ধ ব্যক্তি আছিল কাৰিকৰজন। তেওঁ যদি ইতিমধ্যে দেহত্যাগ কৰিছে, যিহেতু নিৰাহাৰে আছিল তেওঁ। এনেধৰণৰ বিভিন্ন চিন্তাই জুমুৰি দি ধৰিছিল মহাৰাণীৰ মনত। কিন্তু এয়া আছিল ভগৱানৰে এক লীলা। সেই কাৰিকৰজন লগালগ অন্তৰ্ধান হৈ পৰিল আৰু ভগৱানৰ এই বিগ্ৰহ এই প্ৰত্যক্ষ ৰূপত বিদ্যমান আছিল। তেতিয়াৰ পৰাই ৰাণীৰ মনত এক অনুশোচনা আছিল, কিন্তু ভগৱান হৈছে অন্তৰ্যামী। সেইবাবে তেওঁ কয় যে হে মাতা, মই মোৰ দাদা, ভণ্টি আৰু চক্ৰৰ সৈতে বছৰত সম্পূৰ্ণ 9 দিন আপোনাৰ ওচৰত থাকিম।
তেতিয়া আপুনি নিজৰ প্ৰত্যেকটো ইচ্ছা পূৰণ কৰি ল'ব। সেইবাবে প্ৰত্যেক বছৰে ভগৱান জগন্নাথ নিজৰ ভাতৃ বলদেৱ তথা ভগ্নী সুভদ্ৰা তথা সুদৰ্শন চক্ৰৰ সৈতে গুণ্ডিচা মহাৰাণীৰ ঘৰলৈ আহে আৰু 9 দিন পৰ্যন্ত তাত থাকি পুনৰ ঘূৰি যায়। গুণ্ডিচা মন্দিৰত উপনীত হৈ তিনিও ভাই ভনী নগৰৰ হুলস্থুলীয়া পৰিৱেশৰ পৰা নিলগত, মন্দিৰৰ অসংখ্য সেৱকৰ পৰা দূৰত বৃন্দাবনৰ কুঞ্জৰ সদৃশ গুণ্ডিচা মন্দিৰত অসীম আনন্দৰ উপভোগ কৰে। আৰু তাৰপিছত সেই সময়তে আহাৰ মাহৰ শুক্লপক্ষৰ পঞ্চমী তিথি, যাক হেৰা পঞ্চমী বুলি কোৱা হয়, সেইদিনা লক্ষ্মী দেৱীয়ে জগন্নাথ ভগৱানক লগ কৰিবলৈ গুণ্ডিচা মন্দিৰ আহে। যিহেতু শ্ৰীমন্দিৰৰ পৰা অহাৰ সময়ত মাতা লক্ষ্মীক তেওঁ মাত্ৰ অলপ সময়ৰ ভিতৰতে ঘূৰি অহাৰ প্ৰতিশ্ৰুতি দি আহিছিল, কিন্তু আজি 5 দিন পৰ্যন্ত ভগৱান ঘূৰি নোযোৱাৰ বাবে মাতা লক্ষ্মী নিজেই আহে তেওঁৰ সাক্ষাৎ কৰিবলৈ। কিন্তু প্ৰভু জগন্নাথে তেওঁ অহাৰ খবৰ পাই ভয়ত গুণ্ডিচা মন্দিৰৰ দৰ্জা বন্ধ কৰি দিয়ে আৰু দৰ্শন লাভ নকৰাৰ বাবে ক্ৰোধিত হৈ লক্ষ্মী মাতাই প্ৰভু জগন্নাথৰ ৰথ নন্দীঘোষৰ এটা অংশ ভাঙি দিয়ে আৰু পুনৰ মুখ্য মন্দিৰলৈ উভতি আহে। 9 দিনৰ দিনা ভগৱানৰ ৰথযাত্ৰা ঘূৰি আহে আৰু তেতিয়া লক্ষ্মী দেৱীয়ে নিজৰ সেৱিকাসকলৰ সৈতে ভগৱানৰ সৈতে সাক্ষাৎ কৰিবলৈ আহে। তেতিয়া জগন্নাথে তেওঁক মান ভংগ কৰি শান্ত কৰিবলৈ নিজৰ মালা তেওঁক পিন্ধাই দিয়ে আৰু এইদৰে দ্বাদশীৰ দিনা যেতিয়া জগন্নাথ পুনৰ ঘূৰি আহে, তেতিয়া লক্ষ্মী দেৱী নিজৰ ক্ৰোধ প্ৰদৰ্শন কৰি দুৱাৰ বন্ধ কৰি দিয়ে। কিন্তু ভগৱানৰ নিজৰ মালা স্বীকাৰ কৰাৰ পিছত পুনৰ দুৱাৰ খুলি দিয়ে। এইদৰে পুৰীৰ ৰথযাত্ৰা পাৰম্পৰিক প্ৰাচীন প্ৰথাৰ এক নিদৰ্শন, যি প্ৰত্যেক ব্যক্তিকে ভগৱানৰ সান্নিধ্য প্ৰদান কৰিবৰ বাবে হয়। এই দিব্য ৰথযাত্ৰাই ভগৱানৰ দিব্য প্ৰেমক মন্দিৰৰ পৰা উলিয়াই সম্পূৰ্ণ নগৰতে কেৱল নহয়, বৰঞ্চ সম্পূৰ্ণ বিশ্বতে বিয়পাই দিয়ে। আৰু এই জগন্নাথটো জগতৰ নাথ। তেওঁৰ বাবেতো কোনো হিন্দু নহয়, কোনো মুছলিম নহয়, খ্ৰীষ্টিয়ান নহয়। তেওঁ হৈছে সকলো পতিতৰ নাথ। তেওঁ হৈছে দীনবন্ধু। তেওঁৰ বাবে কি বৈশ্য, শূদ্ৰ অথবা ব্ৰাহ্মণৰ ভেদ আছে? এইবাবেই ভগৱানে সকলোৰে ওপৰত নিজৰ কৃপা কটাক্ষ প্ৰদান কৰিবৰ নিমিত্তে বছৰত এবাৰ মন্দিৰৰ পৰা বাহিৰলৈ ওলাই আহে আৰু সকলোকে দৰ্শন প্ৰদান কৰে। যিহেতু তেওঁ যেতিয়া কাৰোবাক চাব খোজে, তেতিয়া তেওঁৰ দৃষ্টিৰ পৰা কোন হাৰি যাব পাৰে? আৰু ভগৱানৰ ৰথযাত্ৰা লীলাৰ অনেক কাৰণ আছে। তেওঁ হৈছে ব্ৰহ্মাণ্ডৰ স্বামী। একে সময়তে তেওঁ কেইবাটাও উদ্দেশ্য পূৰ্ণ কৰে। সেইবাবে তেওঁৰ ৰথযাত্ৰাৰো অনেক কাৰণ আছে। এটা সুন্দৰ প্ৰসংগ হৈছে ইয়ে যে ভগৱান শ্ৰীকৃষ্ণ বৃন্দাবনৰ পৰা গুচি যোৱাৰ বহু বছৰ পাছত গোপীসকলে কুৰুক্ষেত্ৰত পুনৰ তেওঁক লগ পায়। সূৰ্যগ্ৰহণৰ সময়ত দূৰ দূৰণিৰ পৰা অনেক লোক কুৰুক্ষেত্ৰত সমাগত হৈছিল গ্ৰহণৰ অন্তত স্নান কৰিবৰ নিমিত্তে। আৰু শ্ৰীকৃষ্ণক লগ পোৱাৰ লগে লগে গোপীসকলৰ হৃদয়ত ভগৱানৰ সৈতে সংগ লাভ কৰাৰ এক তীব্ৰ উৎকণ্ঠা জাগৃত হ'ল। কিন্তু তেওঁলোকে শ্ৰীকৃষ্ণৰ সংগ কুৰুক্ষেত্ৰত নহয়, বৰঞ্চ বৃন্দাবনৰ কুঞ্জবোৰত কৰিব খুজিছিল। সেইবাবে তেওঁলোকে মনৰ ভিতৰতে এখন ৰথ নিৰ্মাণ কৰিলে আৰু সেইখন ঘোঁৰাৰ দ্বাৰা টনা নহয়, বৰঞ্চ নিজৰ হৃদয়ৰ অকৃত্ৰিম প্ৰেম তথা হাতৰ পৰিশ্ৰমৰ দ্বাৰা টানিবলৈ ধৰিলে। ৰথযাত্ৰাত গোপীসকলৰ সেই উৎকট প্ৰেম সন্নিৱিষ্ট হৈ আছে। ৰথযাত্ৰাৰ আৰম্ভণি হয় কুৰুক্ষেত্ৰৰ পৰা আৰু গন্তব্য স্থান হৈছে বৃন্দাবনৰ প্ৰতীক।
দৰাচলতে ভগৱানৰ ৰথ টনাৰ সময়ত আমি গোপীসকলৰ প্ৰেমৰ পৰিশ্ৰমত তেওঁলোকৰ সাহাৰ্য প্ৰদান কৰোঁ। ভক্তিত ওতঃপ্ৰোত হৈ থকা গোপীসকলৰ সহায় কৰিলে আমি স্বয়ং নিজৰ হৃদয়ত ভক্তিৰ গভীৰতাক অনুভৱ কৰিব পাৰোঁ। প্ৰেমপূৰ্বক শ্ৰী জগন্নাথৰ ৰথ টানি আমি কেৱল তেওঁক বৃন্দাবনলৈকে লৈ নাযাওঁ, বৰঞ্চ পুনৰ নিজৰ হৃদয়তো আমন্ত্ৰণ কৰোঁ। সেইবাবে ৰথযাত্ৰা হৈছে এক মিলনৰ যাত্ৰা। ভক্ত তথা ভগৱান এই দুয়োৰে মিলনৰ যাত্ৰা, যি হৈছে ভগৱান শ্ৰী শ্ৰী জগন্নাথৰ এক অপূৰ্ব লীলা। আৰু ভগৱানৰ লীলাসমূহ ৰহস্যৰে পূৰ্ণ হৈ থাকে। আৰু এইদৰে ৰথযাত্ৰাও ভগৱানক দ্বাৰকাৰ পৰা তেওঁৰ শাশ্বত ধাম বৃন্দাবনলৈ ঘূৰাই অনাৰ লীলা। আৰু ইস্কনৰ সংস্থাপক আচাৰ্য শ্ৰী ভক্তিবেদান্ত স্বামী শ্ৰীল প্ৰভুপাদে সম্পূৰ্ণ জগততে এই ৰথযাত্ৰা মহোৎসৱক প্ৰচাৰ কৰিলে, যাৰ ফলত মানুহে নাচি বাগি গাই গাই ভগৱানৰ ৰথ টানি তেওঁক বৃন্দাবনলৈ লৈ যোৱাৰ এই মহোৎসৱত অংশগ্ৰহণ কৰে। দৰাচলতে ৰথযাত্ৰা হৈছে ভগৱানৰ এক বিশেষ কৃপা, যেতিয়া স্বয়ং ভগৱান এজন সুদক্ষ চিকিৎসকৰ দৰে। অৰ্থাৎ যেতিয়া আমাৰ কোনো বেমাৰ হয় তেতিয়া আমি চিকিৎসকৰ ওচৰলৈ যাওঁ, কিন্তু যেতিয়া আমাৰ বেমাৰ খুব বেছি হৈ পৰে তেতিয়া চিকিৎসকজন স্বয়ং নিজে আমাৰ ওচৰলৈ আহে। সেইবাবে আগৰ যুগৰ জনসাধাৰণ সাধাৰণতে ভগৱানৰ ওচৰলৈ গৈছিল মন্দিৰত দৰ্শন কৰিবলৈ। কিন্তু কলিযুগৰ মানুহ ইমান বেছি পতিত যে চিকিৎসকে কয় যে ঠিক আছে, মই নিজেই ওলাই আহোঁ, আৰু প্ৰভু জগন্নাথ বাহিৰলৈ ওলাই আহে। আমাৰ ভাৰতবৰ্ষত আমি কোনো মন্দিৰতে দেখা নাপাওঁ যে য'ত যি মুখ্য বিগ্ৰহ সেয়া বাহিৰলৈ ওলাই আহে। মাত্ৰ উৎসৱ মূৰ্তিহে বাহিৰলৈ আহে। উদাহৰণস্বৰূপে ঝুলন যাত্ৰা, নৌকা বিহাৰ ইত্যাদিত উৎসৱ মূৰ্তিহে বাহিৰলৈ ওলাই আহে। কিন্তু ইয়াত যি মুখ্য বিগ্ৰহ জগন্নাথ, বলদেৱ, সুভদ্ৰা আৰু সুদৰ্শন চক্ৰ, তেওঁলোকেই বাহিৰলৈ ওলাই আহে। বাকী কোনো মন্দিৰতে তেনে নহয়। সেইবাবে তেওঁক কোৱা হয় পতিত পাৱন, অৰ্থাৎ যি হৈছে সবাতোকৈ দয়ালু। তেওঁ নিজৰ ভক্তগণক ইমান প্ৰেম কৰে যে তেওঁ নিজে বাহিৰলৈ ওলাই আহে। আৰু বিশেষৰূপে যিসকল বিদেশী ভক্ত আৰু যিসকল হিন্দু ধৰ্মীয় লোক নহয়, তেওঁলোকক জগন্নাথৰ মন্দিৰত প্ৰৱেশ কৰাটো সম্পূৰ্ণৰূপে নিষেধ। সেইবাবে তেওঁলোকেও যিহেতু জগন্নাথৰ দৰ্শন লাভ কৰিবলৈ লালায়িত হৈ থাকে, তেওঁলোকৰ ওপৰতো কৃপা বৰ্ষণ কৰিবৰ বাবে বছৰত এবাৰ তেওঁ ওলাই আহে। আৰু কিয় বিদেশীসকলক দিয়া নহয় শ্ৰীমন্দিৰত প্ৰৱেশ কৰিবলৈ? দৰাচলতে সেয়াও হৈছে প্ৰেমৰে এক প্ৰকাশ। যিহেতু তেওঁলোকৰ গ্ৰন্থত লিখা আছে যে এই বিদেশী ভক্তসকল, আমেৰিকা, আফ্ৰিকা ইত্যাদিৰ ভক্তসকলে ইমান প্ৰেম কৰিব আমাৰ জগন্নাথক যে তেওঁলোকৰ মাজৰে কোনোবা এজন আহিব আৰু জগন্নাথক লগ কৰিবলৈ জোৰ জবৰদস্তি মন্দিৰত প্ৰৱেশ কৰিব। আৰু আমাৰ জগন্নাথেও তেওঁক ইমান প্ৰেম কৰিব যে তেওঁৰ পিছে পিছে গুচি যাব। সেইবাবে তেওঁলোকে প্ৰেমবশতঃ ভয় কৰে যে আমাৰ জগন্নাথ গুচি যাব ইয়াৰ পৰা। সেইবাবে এই বিদেশী ভক্তসকলক প্ৰৱেশ নিষিদ্ধ কৰিব লাগে। ইহঁতে আমাৰ জগন্নাথক লৈ যাব, তেনে এক ভাৱ তেওঁলোকৰ। আৰু জগন্নাথ ভগৱানৰ এই লীলাৰ ৰহস্য হৈছে এয়াই যে ভগৱানে এই ৰথযাত্ৰাৰ মাধ্যমেৰে প্ৰত্যেক জীৱকে জাতি বৰ্ণ নিৰ্বিশেষে সুযোগ প্ৰদান কৰে তেওঁৰ দিব্য লীলাত অংশগ্ৰহণ কৰিবৰ বাবে। তথা যি ব্যক্তিয়ে ভগৱানক বৃন্দাবনলৈ লৈ যোৱাৰ এই মহোৎসৱত, এই দিব্য লীলাত ভাগ লয়, তেওঁ ভগৱানৰ সৈতে বৃন্দাবন অৰ্থাৎ তেওঁৰ শাশ্বত ধামত উপনীত হয়। আহক আমিও আজি এই অতি পবিত্ৰ,
অতি মহান পৰমেশ্বৰ ভগৱানৰ এই দিব্য ৰথযাত্ৰা মহোৎসৱত অংশগ্ৰহণ কৰোঁ আৰু বৃন্দাবনৰূপী আমাৰ হৃদয়লৈ তেওঁক আমন্ত্ৰণ জনাওঁ আৰু আমাৰ জীৱন ধন্য কৰাৰ প্ৰয়াস কৰোঁ। ধন্যবাদ। জয় জগন্নাথ। হৰে কৃষ্ণ।